মোৰ খাৰুযোৰ নিলেতো নিলেই, টেবুলত থকা 5,000 টকাও লৈ গ'ল। কি হ'ল বাই? মনে মনে থাক, ঘৰৰ পৰাই কোনোবাই 5,000 টকা পইচা লৈ গ'ল। কোনো গমেই নাপায়। কোনে লৈ গ'ল বাই? কোনে নিব আৰু? হ'ব, নিলেতো নিলে। মই তোমাৰ কাৰণে নতুন বনাবলৈ আজিয়ে অৰ্ডাৰ দিম। মোক খাৰুযোৰ নালাগে, মোক লাগে টেবুলত থকা 5,000 পইচাটো। জোঁৱায়ে চুৰ কৰি নিছিলে নহয়, এতিয়াই যাওক লৈ আহক। কি যোগেদাই নিলে? অঁ, 1 নম্বৰ চুৰ হয় সি। ন বাই, ই 1 নম্বৰ চুৰ হয় যদি 2 নম্বৰ কোন হয়? চুপ থাক, এতিয়াই যাওক, পইচাটো ঘূৰাই আনক। গৈছোঁ, কিন্তু এই 5,000 টকাৰ পিছত কিয় ইমান পৰি আছো? সেই 5,000টোৰ লগত আৰু কেইটকামান মিলাই মই বেলেগ এযোৰ বনাই ল'ম। ঠিক আছে। অতৰ গোলাপী, হে গোলাপী, উফ, ইমান দেৰি হ'ল, পানী এগিলা সুধা মানুহ নাই। আনিছো। এই দাদা, এই পানী লওক। অঁ দিয়া। গোলাপী ক'ত? আছে ভিতৰত। ইমান বেয়া গোন্ধাইছে যে, এইটো খোৱা পানী নেকি? কি হ'ল দাদা, কি হ'ল? হ'বলৈ কি আছে আৰু, ইমান বেয়া গোন্ধাইছে। আপুনি পানীটো ক'ৰ পৰা আনিছিলে? হাত ধোৱা বেচিনৰ তলত থকা নীলা ড্ৰামটো পানিছিলো আকৌ। হা, এইটো বাটি কাঁহী ধোৱা পানী আছিলে? কি? বাটি কাঁহী ধোৱা পানীটোকে দাদা খুৱাই দিলি। হ'ব দাদা, মই ফিল্টাৰৰ পৰা ভাল পানী আনি দিছোঁ। নাই নালাগে, কিন্তু এই মূৰ্খটোক বুজাবি, মাথা গৰম কৰিবি। হ'ব দে, মই যাওঁ। ইছ, আকৌ কি হ'ল দাদা? চেণ্ডেলযোৰ ছিঙিলে অ'। অসুবিধা নহয় যদি দাদাই মোৰ চেণ্ডেলযোগে পিন্ধি যাব পাৰে। কি তোৰ চেণ্ডেল? একো চাইজ নাই, এটা ডাঙৰ এটা সৰু। এইযোৰ পিন্ধাতকে মই সুধা ভৰিয়ে ঘৰ গুচি যাওঁ। কি হ'ল, পইচা দিলে নে নাই? ইমান খঙত সুধিছে, মানে ভল্টেজ কমাই নাই। আৰু তাতে যদি কওঁ গোলাপী ঘৰত বাটি কাঁহী ধোৱা পানী খাই আহিছোঁ, সৰ্বনাশ হ'ব। কি কওঁ এতিয়া? সেই ঈশ্বৰ, আপুনিয়ে ৰক্ষা কৰক। আৰু কি হ'ল, কি চিন্তা কৰি আছে? অ' বাই, আকৌ কি হ'ল? মই জানো এই গতি হ'ব বুলি। কি গতি বাই? তই মনে মনে থাক, মই আহিছোঁ কাম এটা ভালকে কৰিব নোৱাৰ। ল তললৈ মূৰ কৰি বেছি ভাবিব নালাগে, এইফালে চ। কি হ'ল? এই যে কণপিত, কথা মনত পৰিছেনে? পৰিছে। আজি এবছৰ হ'ল টকা 5,000 লোৱা, কেতিয়া দিব? দিম বুলি কৈছে তো। গোলাপী ঘৰৰ পইচাটো ঘৰৰ বুলি এৰি দিলোঁ, কিন্তু এই কণপিত ঘৰৰ 5,000 টকাটো যদি মোৰ হাতত নপৰে, তেনেহ'লে মোৰ নামো সেন্দুৰী কাকতি নহয়। আজি গধূলিয়ে গৈ পইচাটো লৈ আহিব। তাৱা বহুত গৰম হৈ আছে। এতিয়া দেখিছোঁ মোৰ জীৱনৰ সংগী মাইকীতকৈ স্কুটিৰ হেলমেটটোহে বেছি আপোন হৈছে। কি হ'ল, হেলমেট পিন্ধি ল'লে যে? চিন্তা কৰি থাকিবনে? যাব গৈছোঁ। নে মই আকৌ ভিতৰত যাব লাগিব? নাই গৈছোঁ। ফোনটো কৰি চাই লওঁ আগত, ই আছে নাই আকৌ। ই এতিয়া মানে একদম এনেকুৱা সময়ত ফোন কৰে নহয়, পইচা বিচাৰিব। এতিয়া পইচা নায়েই এইফালে, বাৰে পইচা বিচাৰি থাকিব। ৰিচিভ কৰা নাই। এই কণপিত নাই, মাইকী মানুহৰ মাত। কলৈ গৈছে বাৰু? কেতিয়া আহিব একো নাজানো, আৰু মাতে নাথাকিব। গেজুৱা,
কি হ'ল ক'ৰ পৰা আহিলি এই কম্পিউটাৰ ঘৰলৈ গৈছিলোঁ পিছে কি হ'ব আৰু টকা 5,000 কেতিয়াবাই ল'লে সেয়াই বিচাৰি গৈছিলোঁ দিলে নাই ক'ত দিব তাৰ মাইকীয়ে নাই বুলি ক'লে কি তাৰ মাইকী বিয়াই পতা নাই চব মিছা কথা হয় নেকি আকৌ চব কথা বাদ দে খোজকাঢ়ি আহোঁতে মূৰত হেলমেট নকবি অ' তোৰ নবৰ কাৰণে আকৌ ইমান হাই ভল্টেজ কথা পাতিবই নোৱাৰি কোন সময়ত কি অস্ত্ৰ মাৰি দিয়ে ধৰিবই নোৱাৰি সেইকাৰণে এইটো ছেফটি গাৰ্ড আৰু হ'ব তই যা মই আকৌ লগ কৰি আহোঁ কম্পিউটাৰ ঠিক আছে অঁ চালা বেটা ৰ তোক আজি খেল দেখাই আছোঁ হয় কল্পিটো আৰে ছোৱালীৰ মাত অঁ আছোঁ আছোঁ মই এইফালে 5,000টো দে আকৌ কেতিয়া দিবি পইচাটো পিছত দিম আৰু মোৰ খৰচ হৈ গ'ল